ইউটিউব চেনেল পাব্লিক সার্ভিসৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে চাব পাৰিব কোনে কিয় আলফাত যোগদান কৰিলে আৰু তাৰ আগতে যদি আসলতে এই পাব্লিক সার্ভিস ইউটিউব চেনেল সাবস্ক্রাইব কৰা নাই অতি সোনকালে সাবস্ক্রাইব কৰি লওক আৰু আমি প্ৰস্তুত কৰা ভিডিঅ'বোৰ অতি সোনকালে পাই থাকক। সমূহ অসমবাসীলৈ মোৰ সংগ্ৰামী অভিবাদন জ্ঞাপন কৰিলো। মই শ্ৰী অভিজিত গগৈ, পিতা মৃত হৰিচন্দ্ৰ গগৈ, ঘৰ মোৰ মৰাণত, জিলা ডিব্ৰুগড়। মই 2012 চনত চেন্নাই SRM ইউনিভাৰ্চিটিৰ পৰা বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাত স্নাতক ডিগ্ৰী লৈ সেই সময়তে 2012 চনৰ পৰা হিটাচি নামৰ এটা কোম্পানীত নিজকে কৰ্মৰত কৰাই আছিলো এজন ছফ্টৱেৰ ইঞ্জিনিয়াৰ হিচাপে। তাৰ সমপৰ্যায়কৈ মই MBA এটা কোৰ্চ কৰিলো বাংগালোৰ বিজনেছ স্কুল এণ্ড মেনেজমেণ্টৰ পৰা। তাৰ পিছতে মই কৰ্মসূত্ৰে বিভিন্ন ঠাইলৈ গৈছিলো, যেনে ছিংগাপুৰ, অষ্ট্ৰেলিয়া, মালয়েছিয়া। শেহতীয়াকৈ মোৰ শেষৰ কাৰ্যকাল আছিল বাংগালোৰৰ SAP টেকনলজি এজন ছিনিয়ৰ ছফ্টৱেৰ ইঞ্জিনিয়াৰ হিচাপে। কিন্তু আজি সেই ক্ষেত্ৰখন বাদ দি মই বৈপ্লৱিক সংগঠনলৈ গুচি আহিলো, নিজকে নিয়োজিত কৰিলো বৈপ্লৱিক সংগঠনত। আজি মই বৈপ্লৱিক সংগঠনলৈ কিয় আহিলো তাৰ বিষয়ে দুই এটা কথা আপোনালোকক অৱগত কৰিব বিচাৰো। অসমৰ প্ৰেক্ষাপটত যদি আজি চাওঁ, যি হৈ আছে এয়া সঁচাই দুৰ্ভাগ্যজনক অসমীয়া জাতিটোৰ বাবে। অসমীয়া জাতি আজি সংকটৰ গৰাহত। আমি কাক আস্থাত ল'ম? বিভিন্ন ধৰণৰ নিৰস্ত সংগঠন অসমত আছে যদিও সেই সংগঠনসমূহক আমি আজিলৈকে আস্থাত ল'ব পৰা নাই। তাৰ কাৰণসমূহ নিশ্চয় আপোনালোকে জানে। সংগঠনসমূহ কেৱল ভৱিষ্যতৰ ৰাজনৈতিক নেতা বনোৱা একোটা কাৰখানা মাথোন, তাতোতকৈ বেছি একো নহয়। এই চেগতে মই নৱপ্ৰজন্মৰ সেইসকল সকলো সেনানীক, সেইসকল সকলো নৱপ্ৰজন্মক মই মোৰ ফালৰ পৰা আহ্বান জনাওঁ যাতে তেওঁলোকেও জাতিটোৰ বাবে কিবা এটা ভাবক আৰু যি জাতীয়তাবাদ মনত আছে সেই ভাৱখিনি মনতে গুপুতে নাৰাখি মোৰ দৰে তেওঁলোকো আহক আমাৰ ওচৰলৈ। সংগঠনৰ সৈতে আমাৰ যি বৈপ্লৱিক সংগঠন তাত নিয়োজিত কৰক নিজকে জাতিটোৰ স্বাৰ্থত। আজি যদি আমি এনেকৈ ওলাই নাহো তেতিয়া আমাৰ হকে আন কোনো নাহে। এদিন আমি এনেকৈ শেষ হৈ যাম। উদাহৰণস্বৰূপে আমাৰ চুবুৰীয়া ৰাজ্য ত্ৰিপুৰা আছে, তেনেকৈ আমেৰিকাৰ দৰে আপোনাৰ দেশসমূহতো তাৰ যিবিলাক খিলঞ্জীয়া মানুহ আজি অস্তিত্বহীন। আমি তেনেকুৱা এটা অস্তিত্বহীন জাতি হ'ব নিবিচাৰো। সেইকাৰণে নৱপ্ৰজন্মক মোৰ ফালৰ পৰা মই আহ্বান জনাওঁ তেওঁলোকেও যাতে আমাৰ বৈপ্লৱিক সংগ্ৰামখনত নিজকে নিয়োজিত কৰি জাতিটোৰ স্বাৰ্থত এখোজ আগবাঢ়ি আহে। এইখিনিতে মই সেইসকল পিতৃ মাতৃকো মই আজি এই মঞ্চৰ পৰাই ক'ব বিচাৰো, মোৰ পিতৃ মাতৃয়েও হয়তো ভবা নাছিল যে মই এনেকৈ ওলাই আহিম, আৰু আপুনিও হয়তো ভবা নাই। আপোনাৰ মনত যদি কিবা অলপ হলেও জাতীয় চেতনা আছে তাক আপুনি গুপুতে নাৰাখি প্ৰকাশ কৰক। ৰাষ্ট্ৰযন্ত্ৰলৈ আপুনি ভয় নকৰিব, যেনেকৈ মই ভয় কৰা নাই, মোৰ দৰে সহস্ৰজনে ভয় কৰা নাই। আপুনি আজি ভয় কৰাৰ পৰিণাম আপোনাৰ পুত্ৰই কিন্তু এটা বেলেগ এটা দিশত লৈ যাব, যাৰ কাৰণে আজি মোৰ মাতৃৰ নিচিনা আপুনিও এদিন কান্দোনত ভাগি পৰিব। তেনেকুৱা এটা পৰ্যায় যাতে নাহে তাৰ কাৰণে আপোনাৰ জাতীয় চেতনাক আপুনি উদ্গীৰণ কৰক, আপুনি বহিঃপ্ৰকাশ কৰক ৰাষ্ট্ৰৰ বিৰুদ্ধে, শোষণৰ বিৰুদ্ধে, বঞ্চিতৰ বিৰুদ্ধে। মই বিশেষ নকওঁ, ইয়াক ইমানখিনিয়ে মই কওঁ। আমাৰ বাবে আমাৰ বৈপ্লৱিক সংগঠন সদায় অমৰ, সদায় জিন্দাবাদ। আলফা স্বাধীন জিন্দাবাদ। জয় আই অসম। মোৰ নাম পংকজ প্ৰতীম দত্ত। মোৰ ঘৰ গোলাঘাট জিলা দেৰগাঁও। মই সদৌ অসম ছাত্ৰ সন্থাৰ অন্তৰ্গত দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উপসভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিলো। কিন্তু দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে গম নোপোৱাকৈ মই আলফা স্বাধীন বিপ্লৱী সংগঠনত যোগদান কৰিলো। সেয়েহে দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ সমূহ বিষয়ববীয়াৰ ওচৰত মই ক্ষমা প্ৰাৰ্থী। তেখেতলোকে যেন মোক ভুল নুবুজে। অসমৰ নতুন প্ৰজন্মৰ প্ৰতিনিধি হিচাপে মই বিশ্বাস কৰোঁ অসমৰ অস্তিত্ব ৰক্ষাৰ বাবে সাৰ্বভৌম স্বাধীন অসমৰ বিকল্প নাই। সেয়েহে মই আলফা স্বাধীন বিপ্লৱী সংগঠনত যোগদান কৰিলো। আমাৰ কি নাছিলে? 17 বাৰ কৰি ভাৰতে আক্ৰমণ কৰিও আমাক পৰাজিত কৰিব পৰা নাছিলে। আমি বীৰ জাতি আছিলো।
কিন্তু আজি আমি অসমৰ প্ৰত্যেকটো সমস্যা সমাধানৰ ক্ষেত্ৰত ভাৰত ৰাষ্ট্ৰৰ ওচৰত আঁঠুকাঢ়ি ভিক্ষা খুজিব লাগে কিয়? সেয়েহে অসমৰ নতুন প্ৰজন্মক মই আহ্বান জনাইছো, আহক আলফা স্বাধীন পতাকা তলত সমবেত হৈ সন্মিলিত জাতীয় মুক্তি সংগ্ৰামখন আগুৱাই লৈ যাওঁ। আমাক এমুঠিমান বুলি তাচ্ছিল্য কৰাসকলক মই কওঁ, গেৰিলা যুদ্ধাৰ এমুঠিমানৰ বহুত তাৎপৰ্য আছে। এই এমুঠিমানে ভাৰতীয় সেনাবাহিনীক জ্বলা-কলা খুৱাই আছে আৰু জ্বলা-কলা খুৱাই থাকিব। আপোনালোকে পাহৰি নাযাব, এই এমুঠিমানৰ আত্মবলিদানৰ কাৰণে আপোনালোকে অসমত অসমীয়া বুলি বুকু ফিনাই ঘূৰি ফুৰিব পাৰিছে। ধন্যবাদ। জয় আই অসম। আলফা স্বাধীন জিন্দাবাদ, স্বাধীন অসম জিন্দাবাদ। কিন্তু ফ্ৰীডম ইজ নট ফ্ৰী। পাব্লিক সার্ভিস চাই দেওয়ার কারণে ধন্যবাদ।